Namaskar and welcome back to my YouTube channel. Hello. So, আজি আহিছো ইয়াতে এনে পথাৰৰ মাজত বিজনিৰ ওচৰতে একদম আমাৰ গাঁৱৰ ওচৰত গাঁও নহয় গাঁও পৰিবেশ গাঁও চহৰৰ ওচৰৰ সৰু গাঁও আৰু এই চাওক লকডাউনৰ পাছত কি সেউজীয়া হৈছে ধাননি পথাৰ এই আৰু খেতি কৰিছে কষ্ট কৰি ওচৰত আহিছো সোণোৱালী হৈ যাব এটা কথা দেই আমি নতুন চেনেল এটা আৰম্ভ কৰিছো নতুন চেনেল গম পাইছে দুই এটা ভিডিও আছে কিন্তু তথাপি আমি ভ্লগ টাইপ এটা বনাম নতুন কৰি ষ্টাৰ্ট কৰি আছো জিটি ভিডিও দিম ভাল লাগিব আপোনালোকৰ কিন্তু প্ৰথম আজি ভিডিওটো লাইক কৰিব লাগিব মোটামুটি 30টা মান লাইক আৰু ভিউজ হল বেছি নকও লাজ লাগিব পাৰে আপোনালোকৰ শুনাতে ভাবিছো এনে এইটো এটা মনৰ কথা এইটো আৰু প্ৰথম ভিডিওটোত আমি ভিউজ ভাবিছো 200 ভিউজ আহিলে হৈ যাব আমি এটা নতুন কন্টেন্ট ভাবি আছো এয়া ক্যামেৰা ৰেডি কিন্তু ক্যামেৰা ৰেডি একদম মাল ৰেডি হৈ আছে যাব পৰা নাই কিছুমান অসুবিধাৰ কাৰণে সো প্ল্যানিং হৈ আছে নতুন ঠাই এটা দেখিব পাৰিব আজি আৰু আমি এতিয়া ইয়াতে কৰিম ভ্লগ গাইখিনি ইয়াতে নতুন ভ্লগ নহয় আৰু এনে দেখালো যে আমি এটা চেনেল খুলিছো তাৰে এটা ওয়াৰ্ম আপ দিলো আমি এনে চাই ললো এইখিনি কেনেকুৱা হয় কৰিম আমি লাহে যদি আপোনালোকে অলপ মান হেল্প কৰে আৰু এই চেনেলটো ভাবি আছিলো খুলিম বুলি কিন্তু এয়া আৰু বহুত প্ৰবলেম আছে জানে আৰু তো বাকিখিনি চাই থাক কেনেকুৱা ঠাই ওচৰৰ পাজৰে দেখাই আছো গোটেইখিনি শেষলৈকে চাই থাক তো আহি পালো ইয়াতে জেএনভি বিজনি খমাৰগুৰি ধুনীয়া ঠাই আৰু নে কি কোৱা আহি পালো একদম ধুনীয়া ঠাই আমাৰ বিজনিৰ পৰা বেছি দূৰ নহয় অলপমান দূৰ খমাৰগুৰি বুলি কয় ইখান হল একদম নৱোদয় আৰু কেন্দ্ৰীয় বিদ্যালয় মাত্ৰ কেন্দ্ৰীয় বিদ্যালয় আমাৰ চিৰাঙৰ আৰু আছে নেকি গম নাপাও কিন্তু বিজনিত এইখনে আছে এইফালে ভিতৰত কিন্তু অলপ এইফালে দেখাই দি আছো গোটেই কেম্পাছটো কিন্তু অলপ ভিতৰত কাৰণে পিছপৰা হৈ আছে চাগে উন্নতি হোৱা নাই এইখনত পঢ়াৰ সপোন আছিল মোৰো কিন্তু কিবা চিট নাপালো কিন্তু চিট নাপালো সেইটো বেলেগ কথা এতিয়া আৰু পঢ়া সপোন বাদ দিব লাগিব কাৰণ পাছ বুঢ়াই হলো এতিয়া বুঢ়াই হলো চাই থাক কলেজখন দেখাই দি আছো তাৰ মানে এইখন মেইন গেট এইখন মেইন গেট আৰু হিপিনে আছে হোষ্টেল এইটো হোষ্টেল চাগে গম নাপাওঁ ইমান হোষ্টেল আজি প্ৰথমবাৰ আহিছো ঘৰৰ ওচৰতে কিন্তু তথাপি প্ৰথমবাৰ আহিছো দেই এইখন তাৰমানে ওচৰতে তথাপি অহা নাছিল ইমান দিন সো চাই থাক কলেজখিনি দেখাই দি আছো सफर कैसा है ये सफर मंजिलों की ना है कोई खबर रास्तों से मेरी এইখন তাৰ মানে স্কুল এইখন फर्ज से बना था बिल्डिंग तो भी खाली हो गया बुरा है जमाना तू चल डगर न कर अगर मगर सफर कैसा है ये सफर मंजिलों की ना है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल डगर न कर अगर मगर कैसा सफर कैसा है ये सफर পিছফালেতো দেখাই পাইছে ধুনীয়া পথাৰ আৰু চবখিনি পথাৰ এই অসমৰ সৌন্দৰ্য এয়াই আৰু নে কি কোৱা
অঁ হয় অসমৰ হয় সৌন্দৰ্য এটা বস্তু মন কৰক এই ৰাস্তাটো চাওকচোন আপোনালোক ৰাস্তাটো চাই মানে হ'ব আৰু বিজনীৰ দুটা ওচৰতে চাইডত গাছ এয়া আৰু কি সুন্দৰ মানে ঠাণ্ডা গছ চাওক ঠাণ্ডা দুটা হয় চাইডে কি ধুনীয়া ধুনীয়া গছ তো এনেকুৱা আৰু চাই থওক মজা মজা ধুনীয়া ধুনীয়া ভিডিঅ' ঠাই সৰুকৈ ভিডিঅ' এটা বনাইছোঁ আজি নতুন বুলি চেনেলটো অলপমান নতুনটো সেইটো কাৰণে তো আগলৈকে চাই থাকক এয়া চাওক বঢ়িয়া সুন্দৰ ঠাই পথাৰে পথাৰ এইপিনে হ'ল মেইন ৰাস্তা এইপিনে আৰু এইপিনে পথাৰ এই আৰু আহিলোঁ ফুৰিব ধুনীয়া ভাল লাগে যান্ত্ৰিকতাৰ পৰা কিছু দূৰত ধুনীয়া পৰিৱেশ এয়াই আছিল আজিৰ ব্লগ সৰুকৈ এটা আৰু আহি আছে নতুন ব্লগ ভাল ভাল ঠাই দেখাম এতিয়ালৈকে এইখিনিয়ে আৰু প্লিজ শ্বেয়াৰ ছাবস্ক্ৰাইব লাইকটো কৰি দিব যিখিনি কৰিব লাগেতো গম পায় নতুন হ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কেনেকুৱা হৈছে কমেণ্ট